অলপ মোৰ মনৰ কথা। এই যুগ প্ৰলয়ৰ যুগ, য'ত মানুহৰ মুখাৰ আঁৰত লুকাই থাকে এক ভয়ংকৰ পশুত্ব, য'ত সম্ভোগৰ বাবে মাত্ৰ এটা শৰীৰৰ ছিদ্ৰহে দেখা যায়, কিন্তু সেই শৰীৰৰ আঁৰত থকা এটা জীৱন, এটা মন, এটা সপোন, এজনী মাতৃৰ মৰম, সেইবোৰ যেন পাহৰি যোৱা হয়। সেয়া লাগিলে কোনো কিশোৰীয়েই হওক বা ৭০ বছৰীয়া এগৰাকী পূৰ্ণ নাৰী। বিকৃত কামনাৰ অন্ধতাত বয়সৰ সীমা নাথাকে, মানৱতাৰ কোনো মূল্য নাথাকে। এটি শিশুৰ নিৰীহ চকুৰ ভয়, এগৰাকী নাৰীৰ বুকুৰ আৰ্তনাদ, পিতৃ-মাতৃৰ ভাঙি যোৱা সপোন। এয়া কেৱল কিছুমান খবৰ নহয়, এইবোৰ একোখন সমাজৰ আত্মাত খোদিত হোৱা একো একো টুকুৰা ঘাঁ। ঘৰলৈ উভতি অহাৰ বাটত এতিয়া কেৱল শংকা, মাক দেউতাকৰ প্ৰতি পল চিন্তা। ক'ত আছে সি বা তাই? কি কৰিছে? কামৰ পৰা ওলালেনে? নিৰাপদে আহি পাবনে? এটা ফোনৰ অপেক্ষাই কেতিয়াবা পৰিয়ালৰ নিশা নিদ্ৰাহীন কৰি তোলে। লোকেল ট্ৰেইনত এগৰাকী নাৰী বুলিয়েই নহয়, পুৰুষৰো সুৰক্ষাৰ প্ৰশ্ন যেতিয়া সন্মুখীন হ'বলগীয়া হয়, এটি ১৩ বছৰীয়া বা ১৩ মহীয়া শিশুৰ নিষ্পাপ জীৱন বিকৃত মানসিকতাৰ বাবে যেতিয়া বলি হ'বলগীয়া হয়, তেতিয়া প্ৰশ্ন উঠে, আমি কিমান আগবাঢ়িলোঁ? নে কেৱল বাহিৰৰ পৃথিৱীখনহে সলনি হ'ল, কিন্তু মানুহৰ ভিতৰৰ অন্ধকাৰ একেই থাকিল। ৰক্তাক্ত চকু, বিকৃত মগজু, অসংযত কামনা, ঈৰ্ষা, অহংকাৰ আৰু মদমত্ততাৰ জ্বালামুখী। সখী, তোমাক কওঁ, এটি মনৰ কথা। যেনেকৈ আছা তেনেকৈয়ে তুমি অমূল্য। এই অশান্ত সময়ত ভয়ৰ মাজতো সাহসক জীয়াই ৰাখিবা, কাৰণ এদিন এই অন্ধকাৰৰ অন্ত হ'বই লাগিব। মানুহে পুনৰ মানুহক সন্মান কৰিবলৈ শিকিবই লাগিব। নাৰী, শিশু, কিশোৰ, কিশোৰী বা পিশাচৰ বলি হোৱা সকলোৰে সুৰক্ষা কেৱল এটা শব্দ নহয়, এখন সভ্য সমাজৰ পৰিচয় হ'বই যে লাগিব। তেতিয়াহে কোনো মাতৃয়ে সন্তানক দুৱাৰ পাৰ কৰি পঠিয়াই ভয়ত নহয়, কেৱল আশীৰ্বাদ আৰু বিশ্বাস লৈ অপেক্ষা কৰিব পাৰিব। এয়া আছিল মোৰ কিছু মনৰ কথা। কিছুমান ঘটনা দিনে ৰাতিয়ে সংঘটিত হৈছে। মনত বহুতো আশংকা জাগ্ৰত হৈ যায়, আৰু তেতিয়াই কিছু মনৰ কথা কাগজত লিখি পেলাওঁ, আৰু সেইবোৰে ক'বলৈও মন যায়। গতিকে সেই মনৰ কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ।